হেল্ল' বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল। পোনপ্ৰথমতে মই অসমবাসী ৰাইজক কাতি বিহুৰ আজি শুভেচ্ছা জনাইছোঁ। অসমবাসী ৰাইজৰ এটা বহুত ডাঙৰ দিন, কাৰণ বিহু বুলি ক'লে অসমীয়া মানুহৰ এটা আনন্দৰ দিন। কওকচোন ভিডিঅ'টো আপোনালোকক সম্পূৰ্ণ চাই থাকিব, কিদৰে আমি ট্ৰেইনিং চেণ্টাৰত কাতি বিহু উদযাপন কৰিছোঁ। এয়া ধুনীয়াকৈ তুলসীৰ তলত চাকি দিয়া হৈছে আৰু বেৰেকবোৰত এনেকৈ চাকি দিয়া হৈছে। আজি সঁচাকৈ বহুত আনন্দৰ দিন। বেয়াও লাগিছে আজি বহুত, যিহেতু কাতি বিহুৰ দিনাখন ঘৰত থাকিব পৰা নাই। আগতে কাতি বিহু ঘৰতে উদযাপন কৰিছিলোঁ, বহুত ভাল লাগিছিল। ইয়াতো বহুত ভাল লাগিছে, কাৰণ পোনপ্ৰথমবাৰৰ বাবে এনেকৈ ট্ৰেইনিং চেণ্টাৰত ট্ৰেইনিং পিৰিয়ডত মানে কাতি বিহু উদযাপন কৰিছোঁ। ভাল লাগিছে এনেকৈ, এইবোৰ ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ। ঘৰত থাকিলে হয়তো অলপ বাহিৰতো ওলাই গ'লো হয়, কিন্তু ইয়াত ট্ৰেইনিং পিৰিয়ডত মানে বাহিৰত ওলাই যাবলৈ নিদিয়ে। এনেকৈ ইমান সুন্দৰকৈ চাকিবোৰ দিয়া হৈছে। আউধান কাটিলো পচি গেল নৰা, একমুঠি চাউল লৈ বৈকুণ্ঠক যাক ৰাম জয়। সঁচাকৈ বহুত ভাল লাগিছে কাতি বিহু ফালে, কাৰণ আমি বিহু নাচি আছোঁ। এতিয়া বলকচোন কিদৰে আমি বিহু নাচি আছোঁ দেখাম। মই ভিডিঅ' পানী টুপি বিয়া
Yeah.